নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি যাম বুলি ভাবিছোঁ আমি ফেঞ্চি বজাৰলৈ। তো ফেঞ্চি বজাৰৰ ভিৰ আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টি। খুজিছে নেকি? আমাকো খুজিছে নেকি? আমাক নাই খোজা। চাবা ব'লা, পচন্দ নহ'ল। ইয়াত ইহঁতৰ কাপোৰ পচন্দ নাই হোৱা, তো বেলেগলৈ চাই গৈ আছোঁ। এনেই ৰুমত পিন্ধিবৰ কাৰণে হাফ পেণ্ট। পাবা বেলেগত ব'লা। চপ্পল ৰুমত পিন্ধিবৰ কাৰণে। তাৰপিছত এইফালে কি আছে? ভিৰৰ মাজত আমি দুজনী হৈ গ'লোঁ, সেইকাৰণে ফোন কৰিবলগীয়া হৈ গৈছে। এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল আৰু যাওঁ। হেল্ল' গাইজ, আকৌ লগ পালোঁ। এতিয়া আমি ৰুমত আহি পালোঁহি। তাৰপিছত সকলোৱে অকণমান বজাৰ কৰিলোঁ, যিহেতু হোষ্টেলত থাকিব লাগিব তিনিমাহ থাকিব লাগিব। সেইকাৰণে সকলোৱে এটা বস্তু ল'লোঁ। আৰু ইমান গৰম ইয়াতে নহয়, আমাৰ সেইফালতকৈ বহুত গৰম। চ' আহোঁতে ভিডিঅ' কৰা নহ'ল ইমান, তথাপিও আপোনালোকক যিখিনি দেখুৱাব পাৰিলোঁ দেখুৱালোঁ। আৰু এতিয়া মই বস্তুবোৰ দেখুৱাওঁ, আপোনালোকে চাই থাকক, ঠিক আছে? আমাৰ হোষ্টেলৰ বজাৰ এনেই ৰাফ ইউজৰ কাৰণে, কিন্তু আৰু ইয়াত ল'ম, ঘৰৰ পৰা চব আনিছোৱেই। তথাপিও যি এটা কম আছিলে সেইখিনিকে বজাৰ কৰি আহিলোঁ। আজি যিহেতু ছুটিৰ দিন, আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকক আমাৰ বস্তুবোৰ, ঠিক আছে?